কাৰণে আমি শ্ৰদ্ধা ৰাইজ সম্পূৰ্ণ মই নমস্কাৰ কৰিছোঁ আপোনালোকক। আমি সকলোৱে গমেই পাই আছোঁ, দেখি আছোঁ যিটো পৰিস্থিতি হৈছে, এইখন চৰকাৰে যিখিনি কাণ্ড কাৰখানা কৰিছে আমি পৰা অৱগত। মই আগতো আহিছোঁ, এবাৰ এই তাত গ'লোঁ, এই তেখেতে লগ পাইছে মোক, আৰু ছেকেণ্ড টাইম আহিলোঁ ক'তে আপোনাৰ ইফালে জিঞ্জাৰৰ ওচৰত, আৰু এইটো স্পটত আজি আহিলোঁ দেখিব। আৰু মাজত যে এখন মিটিং হৈছিলে আপোনাক মই পাইছোঁ, প্ৰায় ৩-৪শ মানুহ হৈছিলে যে মিডিয়া চিডিয়া আহিছিলে, অংগনবাড়ী আছিলে, ভাষণ দি আছিলে, ময়ো তাতে লেকচাৰ দিছোঁ, অলপমান কথা অলপ কৰিছোঁ, তাতেও আহিছিল। এতিয়া আপোনালোকৰ যিটো অৱস্থা হৈছে আপোনালোকে কি ভাবিছে? আৰু চৰকাৰে ক্ষেত্ৰত ক'ব লগা একোৱেই নাই। এইখন চৰকাৰে কি কৰি আছে, শাসন কৰিছে, শোষণ কৰিছে, আপোনালোকে চবেই গম পায়, নহয় জানো? গতিকে আমিও ৰাজনীতি নকৰা মানুহ, কিন্তু আমি আজি ওলাই আহিছোঁ কিহৰ কাৰণে? এইখন চৰকাৰৰ যি নীতি আদৰ্শ, যিহেতু কৰ্মৰ যিটো ৰাজনীতি কৰি আছে, আমি পচন্দ কৰা নাই। ডেভেলপমেণ্টৰ নামততো একোৱেই নাই। কি ডেভেলপমেণ্টৰ নামত কি কৰিছে আপোনালোকে গমেই পায়? কি কৰিছে ডেভেলপমেণ্টৰ নামত? খালি মাটি বেদখল যিখিনি খিলঞ্জীয়া মানুহ, এতিয়া সেইখিনিকো তেওঁলোকে ৰেহাই দিয়া নাই, উচ্ছেদ কৰিব বিচাৰিছে। আৰু পুৰণা নিউজবিলাক নকওঁ দিয়ক, ইলেকশ্যন খেলাৰ আগত কি কৈছিলে? আপোনালোক যিবোৰ মানুহ চৰকাৰী মাটিত বহি আছিলে কি কৈছিলে? সেইবোৰ কথাটো ক'বলগীয়া নাই। ইমান মিছা কৈ আছে এইখন চৰকাৰে। যোৱা বছৰ ইলেকশ্যনৰ আগত GMC ইলেকশ্যনৰ আগত কৈছিলে ঘৰে ঘৰে গুৱাহাটীবাসী নাই যে চুইচ টিপি পেলাই পানী পাব, প্ৰতিটো ৱাৰ্ডে ৱাৰ্ডে এখন ডিছপেঞ্চেৰী কৰি দিয়া হ'ব। কি কৰিলে? ডিছপেঞ্চেৰী দ'টো আধাৰশিলা স্থাপন নকৰে, আমি যিমানখিনি চালোঁ। গতিকে এইখন চৰকাৰ মানে শাসন কৰা নাই, শোষণ কৰি যিটো বৰ্তমান আমি তেজপিয়া খাপ বুলি ক'ব লাগিব। তেজ পি খাই আছে, হয় নহয় কওকচোন? তেজ পি খাই আছে। ৰাইজৰ যিখিনি খিলঞ্জীয়া মানুহ তেওঁলোকৰ তেজ পি খাই আছে। আৰু মূল্য বৃদ্ধিটো আৰু এইবোৰ ক'বলগীয়া নাই। কি ক'ম মানে আপোনালোক চবেই অৱগত, কিমান ছ'চিয়েল মিডিয়া নিউজ আকাৰে চবেই আপোনালোকে গম পায়। গতিকে ইয়াততো ক'বলগীয়া বিশেষকৈ নাই। আমি কিছুমান ভিতৰৰ জেগাত যাওঁ, তেতিয়া তাত বহুতখিনি কথা ক'বলগীয়া হয়তো বহুতে গম নাপায়। এতিয়া ধৰক সোণাপুৰ, দীঘাৰু, এইবিলাক বৰুৱাবাৰী, এইবোৰ পঞ্চায়তত যেতিয়া মই যাওঁ এইবোৰ কথা ক'বলগীয়া, কিন্তু ইয়াততো ক'বলগীয়াই নাই। আপোনালোক চবেই ভুক্তভোগী, চব দিশ হাৰা ঘৰ হাৰা। গতিকে কি ক'ম কি নক'ম আৰু ভাষা নাই এইখন চৰকাৰ আগেষ্ট। বাকী ইয়াতো বহুত কোনোবা আহিছে, চব দলীয় বা সংস্থা NGOৰ লিডাৰবোৰ আহি চব কথাই কৈ গৈছে আপোনালোকে, হয় নহয়? গতিকে ক'বলগীয়া নাই। খালি আমি এটাই কথা জানো যে আমাৰ আম আদমি পাৰ্টীয়ে সদায় BJP যিবোৰ কৰ্মকাণ্ড, তেওঁলোকৰ কৰ্মকাণ্ডৰ এগেইনষ্টত আমি সদায় মাত মাতি আহিছোঁ। আৰু আজি যিটো হৈছে শিলখাকৰ যে এইবোৰ উচ্ছেদিত কাৰ্য, আপোনালোকৰ লগত আমি সদায় আছোঁ, এইখিনিয়ে আমি কমিটমেণ্ট কৰিব পাৰোঁ। আৰু আপোনালোকে যেনেকৈয়ে মাতিব আমি আহিম, আপোনালোকৰ সহযোগ লাগে আমি সহযোগ কৰিম। তাৰ আগৰ মিটিংখনত মই কৈছিলোঁ যে লুকা চুপি কৰি পেলাই কৰি লাভ নাই, আৰু তেখেতক ৰিকুৱেষ্ট কৰি লাভ নাই। দুজনমান তাতে বহুত ৰিকুৱেষ্ট আকাৰে কৈছে যে মামা আৰু ঘৰ নাভাঙিব, যিখিনি ল'লে দুখ লাগিছে, কৈছে, ৰিকুৱেষ্ট কৰিছে তেওঁ। কিন্তু এইজন মামা এনেকুৱা নহয় যে ৰিকুৱেষ্ট মানিব। এতিয়াতো আৰু নামানে, কাৰণ তেওঁৰ নাকৰ কথা আহি গ'ল, কোনো পৰ্যায়ে মাতি নেদে, কিন্তু এইটো মনত ৰাখিব। আৰু কালি যে মাতি এৰি তেওঁ হাৰিবলগীয়া হয়, তেওঁ এইটো বস্তু কেতিয়াও কৰিব দৰকাৰ আৰু আৰ্মি নমাই দিব। সঁচা কথা, আৰ্মি নমাই দিব, মাতি ল'বই। এতিয়া আপোনালোকে বেলেগ চিন্তা কৰক, কোৰ্ট কাছাৰী, কোৰ্টতো এতিয়া কি ক'ব, কোৰ্টখনৰ ভিতৰতো কাৰ্যপালিকা সোমাইছে, ন্যায়পালিকাও চৰকাৰখনৰ মতে কি শাসন মানে কাৰ্যপালিকা ন্যায়পালিকাক আণ্ডাৰত ল'ব বিচাৰি আছে, যিটো আমি সদায় পেৰেলেল বুলি জানো। চৰকাৰৰ এগেইনষ্টত আমি মাত মাতিও ক'ত আশা কৰি যাওঁ? ন্যায়পালিকাৰ ওচৰত। ন্যায়পালিকাখনো এনেকুৱা হৈছে চৰকাৰৰ মোটামুটি আণ্ডাৰটেকেন হ'ব ধৰিছে, ভয় পোৱা হৈছে এইখন চৰকাৰ। গতিকে ৰাইজখিনি ক'ত যাব? গতিকে এই ৰাইজৰ আমাৰ এটাই অধিকাৰ থাকে, ভোটাধিকাৰ। আপোনালোকে নেক্সট ইলেকশ্যন বা হেৰিত আপোনালোকে নিজে বিবেচনা কৰক, কেনেকুৱা চৰকাৰক ভোট দিলে আমাৰ ভৱিষ্যত ভাল হ'ব, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ভাল হ'ব। মই এইখিনিয়ে কওঁ। আৰু বাকী আপোনালোক চব জানে মানুহ, বেছি আৰু কৈ টাইম ৱেষ্ট কৰি লাভ নাই। কাৰণ কিয়, আৰু কাৰ্তিকে দুই এষাৰ ক'ব, তেখেত দুই এষাৰ ক'ব মই জনালোঁ। এইখিনিয়ে মই ক'ব লাগে। ধন্যবাদ।
বিশেষ তেনেকুৱা একো নাই কাৰণ আজিৰ পৰা নহয় যোৱা বছৰ যেতিয়া প্ৰথম দিনা আপোনালোকৰ মাজতে নাৰায়ণ ডেকা GMDৰ অধ্যক্ষ আছিলে তেওঁলোকৰ তাতে তেওঁলোকৰ লগত বহুত তৰ্কাতৰ্কি হ'ল নিউজত আহিলে বহুত কিবা কিবি ক'লোঁ তেওঁলোকে ক'লে আমি একপক্ষীয় কাৰণে আমি পকী ঘৰবোৰো ভাঙিছোঁ তাকে এটা কথা ক'লোঁ পকী ঘৰবোৰ ৰাতিৰ ভিতৰত বনোৱা নাছিলে যেতিয়া বনাইছিলে তেতিয়া আপোনালোকে শুই আছিলে আৰু পাৰ্মিশ্যনবোৰ যোনসকলে দিছে তেওঁলোকৰ ঘৰৰ ভাঙিছে বা যোনসকল অফিচাৰ এডমিনিষ্ট্ৰেশ্যনে যে ইয়াতে অৰ্ডাৰ পাছ কৰিছে তেওঁলোকক জেলত পঠাইছে নেকি নে মানে অকল খালি কি মানে সাধাৰণ ৰাইজে যিবোৰ সাধাৰণ ৰাইজে টেক্স দিব ভোট দিব আৰু পুলিচৰ লাঠিত দিব তেওঁলোকে খাব তেওঁলোকৰ তাত উত্তৰ আছে সেইটো যথেষ্ট তেতিয়া সময়ত সেয়া হৈছিলে ভাইৰেল হৈছিলে কিন্তু কি ক'ম আৰু ক'বলগীয়া একো নাই ইয়াতে ধৰক ফাইট আপোনালোকে কৰি আছে আমি দেখা পাই আছোঁ নিউজতো দেখা পাইছোঁ আগত আহিছোঁ ইলা বৰুৱা নেকি এই বাইদেউক পাইছোঁ এই বাইদেউক পাইছোঁ পাইছোঁ ইয়াতেও পাইছোঁ আৰু সিহঁতে ক'ৰবাত আহিছিলোঁ ঘৰৰ ভিতৰত তেতিয়া এই পুঠি বহুতে পুঠি সেয়া হৈ আছিলে তাতে আমি ধৰিব গ'লোঁ এই বাইদেউ আছিল আৰু এজন আছিল তেওঁলোকে অবজেকশ্যন কৰোঁতে তেতিয়া CRPF লাঠিচাৰ্জো কৰিব লগা হৈছিলে সেইটো যোৱা বছৰৰ কথা কৈছোঁ ইয়াতে যে বিশেষকৈ যে আকৌ কিবা কওঁ মোৰ কথাটো কিবা এটা হ'ব তেনেকৈ নহয় আচলতে ইয়াতে জনমত গঠন কৰিব লাগিব জনমত যদি গঠন নহয় তেতিয়াহ'লে উপায় নাই আমি যদি বিভক্ত হৈছোঁ জাতি ধৰ্ম নামত তেতিয়াহ'লে শুনানি নাই আৰু দাদাই যোনটো ক'লে সঁচা কথা চাওক আমি প্ৰে কাৰ তাত কৰোঁ প্ৰে তেওঁ মানে যাৰ ওচৰত কিবা এটা সম্ভাৱনা আছে যে তেওঁৰ কিবা এটা আমাৰ সহায় হ'ব কিবা এটা হ'ব শুনিব কেনে ক্ষেত্ৰত হ'ব তেওঁলোকে যে এইখন যে লাইক এটা ডিক্লেৰেশ্যন দিলে কিবা যোৱা বছৰতো সেৱাও হৈছিলে পাৰ্কৰ দৰে তেওঁলোকে এটা ধুনীয়াকৈ দেখালে প্ৰজেক্টটো কোনে কাক কেনেকৈ কি বনাব ডিটেইলছটো কি হ'ল আৰু যে তেওঁলোকে ক'লে গুৱাহাটী চিটিৰ যোনটো পানীৰ সমস্যা বানপানীৰ সমস্যাটো সেয়া কৰিবলৈ হ'লে ইয়াতে এখন তেওঁলোকে মানে ৱাটাৰ ৰিচাৰ্ভ ঠিক আছে এতিয়া যে তেওঁলোকে যে ক'লে কথা কি তেওঁলোকে এইটো মানে ৰিচাৰ্চটো কৰিলে আপোনালোকে এইবোৰ কথা চিন্তা কৰিছিলে কাৰণ কি ৰিচাৰ্চ কৰা জেগাখিনি কোনটো আছিলে বেলতলাত আছিলে সেইখিনি জেগা বিজেপিয়ে দেখোন দখল কৰি মেলি তেওঁলোকে অট্টালিকা এটা বনালে আৰু ভাঙিবলৈ কি হ'ল এই সাধাৰণ ৰাইজৰ ঘৰ এইবোৰ প্ৰশ্ন উত্থাপন হ'ব লাগিব সজোৱাৰ উত্থাপন হ'ব লাগিব দুখীয়া চৰকাৰ বুলি ভটলালে দুখীয়া কথাটো সেইটোকে তেওঁলোকে ভাগ কৰি আছে চাওক ধৰ্মৰ নামতে ভাগ কৰিছে ভাষাৰ নামতে ভাগ কৰিছে আৰু দুখীয়া আৰু সেয়া বুলিও ভাগ কৰিছে কিন্তু যেতিয়া নেকি চৰকাৰ আহে তেওঁলোকে যেতিয়া পলিচিছ বনায় তাত দুখীয়া বুলি পলিচিছ বেলেগকৈ নবনায় ৰাইজৰ কথা যদি ক'বলৈ যাওঁ এই কথাখিনি মই আগতে কৈছোঁ এতিয়া আপোনালোকৰ ওচৰত কওঁ আমাক চাওক যেতিয়া গৰুকুটিটো ভাঙিছিল তেতিয়া কিন্তু আমি কিন্তু কনচাৰ্ণ হোৱা নাছিলোঁ কাজিৰঙাটো ভাঙিছিল তেতিয়া আমি কনচাৰ্ণ হোৱা নাছিলোঁ কাৰণ আমাৰ ঘৰত ভাঙা নাছিলে বহুত দূৰত ভাঙিছিলে আজি আমাৰ ইয়াত ভাঙিছে আমি সকলোৱে আহিছোঁ কথাখিনি আচলতে তেওঁলোকে আমাক ভাগ কৰিছে ক'ৰবাত জাতি ক'ৰবাত ধৰ্ম ক'ৰবাত কৈছে যে তেওঁলোকে দুখীয়া আমি দুখীয়া চৰকাৰ দুখীয়াৰ আৰু ধনী কেনেকৈ চৰকাৰ হয় আজি যদি BMW লৈ গৈছোঁ মই পেট্ৰল ভৰাবলৈ মোক 200 টকা ক'ব নেকি নকয় বা এখেতে যদি স্কুটি লৈ গৈছে এখেতে ক'ব নেকি দা আপোনাৰ 50 টকা নকয় মই 100 টকাত ভৰালোঁ এখেতে 100 টকা পলিচি চবৰ কাৰণে চেম বনায় পলিচি বেলেগ বেলেগ নহয় সেইবোৰ জাষ্ট ৰাইজক এটা টুপি পিন্ধাৰ কাৰণে তেওঁলোকে এই কথাবোৰ কয় গতিকে ভোটটো পাব লাগে সেইটোকে কাৰণ ইয়াতে চাওক মই তেনেকৈ যে বিশেষকৈ কি ক'ম আপোনালোকে এতিয়া ইমান সংগ্ৰাম কৰিছে আপোনালোকে সংগ্ৰাম কৰি আপোনালোকে নিজে বহুত জনা হৈছে আপোনালোকে নিজে জানে কেনেকৈ কৰিব পিছে এই দাদাটো আছে তেওঁকতো দেখাই পাই থাকোঁ বহুত মানে ফাইট কৰি আছে বাইদেউহঁতে আছে আপোনালোকে সকলোৱে বহুত ফাইট কৰি আছে গতিকে ইয়াত মই তেনেকৈ ক'বলগীয়া একো নাই খালি এইখিনিয়ে ক'ম বিভক্ত নোহোৱাকৈ সকলোৱে ঐক্যবদ্ধভাৱে একেলগত যুঁজ দিব লাগিব তেতিয়াহে যদি মই নকওঁ যে সুফল পামেই কিন্তু তেতিয়াহে যদি এই চৰকাৰখনে যদি অলপ কিবা চিন্তা কৰে নহ'লে উপায় নাই যদি আমি নানান ধৰণৰ ভাগে ভাগে বিভক্ত হৈছোঁ তেতিয়াহ'লে উপায় নাই আমাক কাৰোবাক ক'ব তেখেতক এইখিনি দিয়া যাব কাৰোবাক ক'ব ক'ৰবাত বেলেগত শ্বিফটিং কৰিম তেনেকৈ নহয় আপোনালোকে ঠিক আছে আপোনালোকে উচ্ছেদ কৰিছে পলিচিছ কি মই নাৰায়ণ ডেকাক এই কথাখিনি সুধিছোঁ আপোনালোকে পলিচিছটো কওক কি ভিত্তিত পলিচিছ বনাইছে যে এইখিনি ভাঙিলে তাৰপিছত এই মানুহবোৰক ক'ত বহাব আৰু তাৰপিছত যে ইয়াতে ৱাটাৰ টিউবিটি যে বনাব এই মাজত দেখোন জেগাখিনি এই টেনিছ কৰ্টৰ ওচৰত যিটো দলং আছে এইটো দেখোন নিজে ব্লক হৈ আছে এতিয়া পানী কোনফালে দি আনিব কি কৰিছে ৰিচাৰ্চ সেইখিনি আপোনালোকে সদৰি নকৰে কিয় আপোনালোকেতো নটিচো দিয়া নাই তেওঁলোকৰ তাত উত্তৰ নাছিলে আৰু এই প্ৰশ্নখিনি মই আজিও সোধোঁ ইনফেক্ট মই আপোনালোকেও কওঁ আপোনালোকেও তেওঁলোকক ক'ব
ভাঙিছে বাৰু ঠিক আছে, কিন্তু আপোনালোকৰ পলিচিছ কি প্লেনিংটো কি? মানে আমাক উঠাই মেলি কোনোবা বৰীয়া গোষ্ঠীৰ স্বাৰ্থত এইবোৰ কাম কৰিছে নে আপোনালোকৰ প্লেনিং কি? আমাক ক'ত আপোনালোকে ৰিহেবিলিটেট কৰিব? কাৰণ কি চাওক, তেওঁলোকে কৈ দিয়ে মাটি অবৈধভাৱে দখল কৰা। এই কথাখিনি বহুত তাত কিন্তু বহুত ধৰণৰ কথা আছে। অবৈধভাৱে দখল কৰা মানুহ এওঁলোকে নহয়, কোনোবাই যদি কৰিছিলে তেওঁলোকেতো বিক্ৰী কৰিছে। এই মানুহবোৰতো টকা দি কিনিছে, কোনোবাই পেঞ্চনৰ পইচা দি কিনিছে, কোনোবাই ধৰক কষ্ট কৰি সেইবোৰ পইচা দি কিনিছে। কিনাৰ পিছত যেতিয়া ঘৰবোৰ বনাই আছিলে, সজাই আছিলে, বৈদ্যুতিক খুঁটাবোৰ আছিলে, তেতিয়া অফিচাৰবোৰ কি কৰি আছে? তেতিয়া কি এইবোৰ মাত দিয়া নাই? এই উত্তৰবোৰতো আমাক লাগিব নহয়। আপোনালোকে যধে মধে আহি মেলি কৈ দিব যে নাই ভাং বুলি, তেনেকৈ নহয় বস্তুবোৰ। আৰু এইখন চৰকাৰ আচলতে ৰক্তপিপাসু চৰকাৰ হৈছে। তেওঁলোকৰ এনেও তেজ পিয়া হৈছে, তেওঁলোকৰ বলি লাগে। আৰু এই ক্ষেত্ৰত অকল বুলি নহয়, আমি ইতিমধ্যে বহুত কেইবাটা দেখা পালোঁ। যেতিয়া এই আপোনাৰ কি বুলি কয় মাজুলী তাত নাও দুৰ্ঘটনা হ'ল, মানুহ ঢুকালে, তাৰপিছত ক'লে আমি এতিয়া ব্ৰিজ বনাম। ইমান দিন ক'ত আছিলে আপোনালোকে বাবা? আছাম ইঞ্জিনিয়াৰিং কলেজৰ 7টা ল'ৰা ঢুকালে, তাৰপিছত তেওঁলোকে কয় যে নাই ৱাৰ্ডেনে কি কাম কৰিছে কি নাই এইবোৰ ষ্ট্ৰিক্ট হওক। কিয় ইমান ৰাতি এই ল'ৰাবোৰ কেনেকৈ ওলাব পাৰিলে তাৰ আগত আপোনালোকে কৈ আছিলে নেকি? গেমনৰ পাইপ ফুটি মানুহ ঢুকালে, তাৰপিছত আপোনালোকে ইনভেষ্টিগেশ্যন হ'ব, তাৰ আগত আপোনালোকে কি কৰি আছিলে? আৰু সদ্যহতে বেলতলাৰ কাম এই গণেশগুৰিত উদীয়মান ছোৱালী এজনী, এই ছোৱালীজনী কেনেকৈ মৃত্যুমুখত পতিত হ'ল? আৰু চৰকাৰখন ইমানে বেমান, ইমানে থাৰ্ড ক্লাছ। CCTV কেমেৰা, কাৰণ কি ৰাতিপুৱাটো চবেই এইটো লগাই দিছে যে বাছ ড্ৰাইভাৰৰ ৰাছ ড্ৰাইভিঙৰ ফলত ঢুকালে। যেতিয়া CC কেমেৰাত এই বস্তুটো ওলাই আহিল যে নাই গাঁতৰ কাৰণে হৈছিলে, যোন মানুহজন সেয়া কৈছে ছাৰ্জেণ্টজন, তেখেতক কিন্তু তেওঁলোকে ছাছপেণ্ড কৰি দিলে। কিয়? সেইটো কি কথা? এই চৰকাৰখন যে কেনেকৈ আমি তেতিয়াই কিন্তু গম পাওঁ, কাৰণ সেই CCTV ফুটেজটো অহাৰ বাবেহে আমি গম পাইছোঁ যে বাছ ড্ৰাইভাৰজন কালপ্ৰিট নহয়। তেওঁ ড্ৰাইভাৰ কাৰণে কি কৰোঁ, তেখেতক ভৰাই দিওঁ। বাকীসকলেতো ধৰক চব মানে কি অফিচাৰ্ছবোৰ এইবোৰ আছে, তেওঁলোকক গাত কিয় দোষ দিম? কাৰণ গাতটোহে মেইন জগৰীয়া আছিলে কিন্তু সেই ছোৱালীজনীৰ মৃত্যুৰ কাৰণে। আৰু গাত নিজে নিজে হৈ যোৱা নাছিলে, গাত কোনোবাই খান্দিছে। কোন খান্দিছে, কোনে পাৰ্মিশ্যন দিছে, কোনে গাতবোৰ চাই মেলিও চুপচাপ আছে, সেই সকলো লোকক আনিব লাগে। আৰু তাৰ ওপৰত কোন আছে? আমাৰ এই যে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংগাল, এইবোৰৰ কাৰণে তেওঁৱে জগৰীয়া। সেই মানুহজনক কিয় জেলত লোৱা হোৱা নাই? এই গাতবোৰ উন্মুক্ত হৈ আছিলে, কিন্তু নাই, মৰাৰ পিছত ড্ৰাইভাৰক সোমাব। এই চৰকাৰখন একেবাৰে সঁচাকৈ এইবোৰ চৰকাৰ নহয়, ডেমক্ৰেচি নাই। কাৰণ ডেমক্ৰেচি কেতিয়া হত্যা কৰিছিলে আমি সকলোৱে গম পাওঁ। গৰুখুটিত যেতিয়া এই 0 দূৰত্বৰ পৰা মানুহ এজনক যেতিয়া গুলিয়াই মাৰিছিলে, ডেমক্ৰেচি কিন্তু সেইদিনাখনে হত্যা কৰা হৈছিলে। কিন্তু তেতিয়া এটা টেগ আছে নহয়, বাংলাদেশী মিয়া মাৰিছে, উই ডণ্ট কেয়াৰ এবাউট হিম। সেই বস্তুবোৰত আমি হেৰাইছোঁ ডেমক্ৰেচি। তো সেইকাৰণে কৈছোঁ, আমি জাতি ধৰ্ম বৰ্ণ হিচাপে মানে ভাগ হোৱাত কৰি আমি সকলো ঐক্যবদ্ধভাৱে আহিব লাগে। কাৰণ ইয়াতে আমাৰ এটাই পৰিচয় এটাই, আমি সকলোৱে ভুক্তভোগী। আজি ভুক্তভোগীৰ কাৰণে কিন্তু আমি চবেই কিন্তু ইয়াতে আছোঁ। সেই বস্তু কিন্তু সকলোৱে কিন্তু আমাৰ মনত ৰাখিব লাগিব। আৰু যদি বিভক্ত হৈছোঁ, অনাগত দিনত কিন্তু সকলোৰে কাৰণে প্ৰব্লেম হ'ব। আজি আপোনালোকৰ ইয়াতে আছে, কাইলৈ আমাৰ তাতো হ'ব। কথা সেইখিনিয়ে। বাকী আপোনালোকে সংগ্ৰাম কৰিছে, এই সংগ্ৰাম জয় হওক তাকে প্ৰাৰ্থনা কৰিছোঁ। আপোনালোকৰ প্ৰাপ্যখিনি আপোনালোকে ঘূৰাই পাওক, সেইখিনি ক'লোঁ। ধন্যবাদ। মইতো নাজানো কিমানৰ সপোনে দিঠক দেখে, মাথো এটা কথা জানো, সকলো মানুহেই সপোন দেখে। কেতিয়াবা সপোনক মোৰ এজোপা গছৰ নিচিনা লাগে। সপোন গজে, সপোনৰ শিপা ওলায়,